মজা হেল্ল' গাইজ পুনৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি নিজৰ গাঁৱতে আছোঁ। কিয় আছোঁ বুলি ক'লে আপোনালোকে থাম্বনেইল চাই গম পাইছে। এতিয়া নতুন বছৰ সকলোৱে তো গতিকে বন্ধু বান্ধৱী লৈ মোৰ পালৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালোঁ আপোনালোকৰ আগত। তো সেয়ে আজি আপোনালোকক অকণমান মই গাঁৱতে আমি অকণমান পিকনিক খাইছোঁ, আমি অকণমান কেইটামান পাৰ্টিয়ে মিলি। তো সেয়াই সকলো দাদা ভাইটি চব একেলগে আমি পাৰ্টি এটা কৰিছোঁ গাঁৱতে। তো সেয়াই আপোনালোকক অকণমান ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। তো গতিকে আপোনালোকে ভিডিঅ'টো ভাল লাগিলে আগলৈ স্কিপ নকৰাকৈ চাব। তো আপোনালোকক দেখাম এতিয়া আমি কি কৰি আছোঁ আৰু কি হৈ আছে আমাৰ মাজত। তো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। তো গতিকে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। তো হেপ্পী নিউ ইয়েৰ সকলোকে। হেপ্পী মামা এই মামা কি কৰি আছ? খৰিকা লৈ আছো। গাহৰি বাবু ষ্টিক ন? তো এইপিনে ধুনীয়াকৈ মামাই লগাই আছে, আপোনালোকে খাব লাগিব। এইপিনে চাব পাৰি আপোনালোকে ইমান ধুনীয়াকৈ লগাইছে। মামা আজি পাৰ্টিটো যে কৈ দিয়াচোন ৰাইজক কিমান বাজেটৰ পাৰ্টি হৈ আছে? এইটো বাজেটটো 25,000ৰ বাজেট হয়। আৰু মাংস কিমান লৈছিল? মাংস 30 কেজি গাহৰি 30 কিলো। বাবাই বহুত ডাঙৰ পিকনিকচোন। এইপিনে আমাৰ বাবই এইপিনে বাবি এবাৰ চাই দিয়া আকৌ এইপিনে কি কৰি আছ? এই খৰিকা লগাই আছো। এইটো কি হয়? গাহৰি মাংস কি হয়? গাহৰি মাংস এইটো কাণ নেকি? এইপিনে একদম বেলেগ বস্তু এটা কৰি থাকি দিয়া আছে বাবাৰ। আৰু লগত আছে আমাৰ এইপিনেও বাবি। বাবি কি কৰি আছ? মই গাহৰি মাংস বনাই আছো। আলু মটৰ আৰু ৰঙালাও এইপিনে কেৰাহীত এক কেৰাহী বনাইছো 10 কেজি হৈ গৈছে আৰু চাব আপোনালোকে। লগত এইপিনে মামা এজন আমাৰ আছে, আমাৰ মিচিঙত কাকি বুলি কোৱা হয়। আৰু এইপিনে এবাৰ চাব পাৰি। কাকি কি কৰি আছ কচোন? মই আজি নতুন বছৰতে 1 জানুৱাৰীত এই পাৰ্টি খোৱা হৈছে ন? সেইকাৰণে সকলো ৰাইজকে আপোনালোকক নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ মই ৱেলকাম দি দিছোঁ দেই। আৰু এইপিনে মামাই ধুনীয়াকৈ চব্জি বনাই আছে। লগত এই চব্জি কি আছে বাৰু কচোন? চব্জি গাহৰি মাংস, বন্ধাকবি, ফুলকবি আৰু মটৰ সকলোকে হেৰি কৰি মেলি আমি পিকনিক খাবৰ কাৰণে আগবাঢ়িছোঁ। হেল্ল' কি কৰি আছ কচোন? চালাড বনাই আছো। বৰ্তমান গাজৰ কাটি আছো আৰু বন্ধাকবি কাটিম, বিলাহী কাটিম, ধনিয়া জলকীয়া বঢ়িয়া লাগিব খাই, মজা লাগিব ন? আৰু কিবা ৰাইজক কিবা ক'বা নতুন বছৰ বুলি? সকলো অসমবাসী ৰাইজক নতুন বছৰ জ্ঞাপন জনাইছোঁ। হেপ্পী নিউ ইয়েৰ। চবৰে ভালে থাকিব লাগে। সকলোৱে ভাল দিন আহক ন? চবৰে ভাল দিন অহা কালি আহিব লাগে। 25 চনত ন? 24 চনত কৰিব নোৱাৰা কামখিনি 25 চনত যাতে সম্পূৰ্ণ হয়, সকলোৱে পূৰণ কৰিব পাৰে সপোন। কাৰোবাৰ যদি পূৰা হ'ব লাগে। আমাৰ ভাই এইপিনে দেখিছে আপোনালোকে ধুনীয়াকৈ চালাড কাটি আছে। এই আপোনালোকে চাব পাৰিছে। আমি পিকনিক ডকৰটো ক'ত প্লেচটো কৈ দিয়াচোন ৰাইজক। নিজৰ পথাৰতে ন? ধান খেতি সামৰি একদম এতিয়া 1 জানুৱাৰী বুলি পিকনিক খাব আহিছোঁ। সকলোৱে আটাই মিলি ন? তো সেয়াই আমি নিজৰ জেগাতে আৰু বেলেগত পিকনিক প্লেচ বিচাৰি নগ'লোঁ আৰু নিজৰ চোতালতে আছে আৰু লৈছোঁ আৰু দেই। ভাই কি কৰি আছ? কেলে কি কৰিবলৈ জ্বলাই আছ কচোন? বতাহ দিছে। বস্তুটো কি কাৰণে জ্বলাব বিচাৰিছ কচোন? ষ্টিক বনাবৰ কাৰণে ন? ফুৰিবৰ কাৰণে ভাই জুই জ্বলাই আছে, কিন্তু নোৱাৰিছে বেচেৰাটো। চেষ্টা কৰ, পাৰিবি, কেলে নোৱাৰিবি। পুৰা ফুকি আছে একদম বেলুন ফুকা দি ফুকি আছে একদম মুখত। চাবি আকৌ তো ভালকে জ্বলিব কেলে নজ্বলিব? চেষ্টা কৰ, জ্বলাই এৰিবি। জ্বলাই এৰিব লাগিব।
বমনগতা ভাই লগালি ফাইনেলি জুই জ্বলি গ'ল জ্বলাই এৰিলি মানে জ্বলাই এৰিছো তেপিনে খৰিকা দিছে ৰে ভাই ফৰেষ্টিক দিবলৈ বাকী এইপিনে ভাই লগালে আমাৰ কিমান কৰি ষ্টিকত লগাবি কাকি মানে আমাৰ 10-15-20 পৰীক্ষাত লগাব লাগিব হ'ব ন ইমানমান হ'ব লাগে মানুহ কিমান সংখ্যা আছে কচোন মানুহৰ সংখ্যাটো 20-25-30 তেনেকৈ হ'ব আৰু হ'ব ন তো এইকাৰণে বাজেট বেছি আছিল মানে বাজেটটো সেইকাৰণে বেছি হৈছে বাৰু আমাৰ ঠিকে আছে বাৰু লগাই ৰাখক ধুনীয়াকৈ এইপিনে আমাৰ কাকি পুৰা আৰু এইপিনে মামা দুয়োটাই ষ্টিক লগাই আছে আৰু ফৰ্ক ষ্টিক কবি ভাই বিলাহী মজাকে বনাবি দেই চালাদ এইটো মেইন আৰু মুখতে একদম খাই থাকিব মন যাবি কেঁচা জলকীয়া জিৰা পানী পোৱাকে একদম মুখৰ পানী ওলাই দিম আৰু আজি ফৰ্ক ষ্টিক দবাই খাম একদম ডাঙৰ পিচ একদম মজা থাকিব মন যাব একদম এইটো লোকেল মানে গাঁৱলীয়া ষ্টাইলত এইটো আমাৰ গাঁৱলীয়া ষ্টাইল আৰু দেই আমাৰ আকৌ মেইন বস্তুটো ইয়াত আছে হাজাৰ গছজোপাৰ ঘূৰিত বস্তুটো আছে এইপিনি দুটা ডিজে আছে এইপিনি এটা আৰু এইপিনি এটা আপোনালোকে চাব পাৰিছে এতিয়া অকণমান পাছত বজাম আৰু এতিয়া ভিডিঅ' বনাই আছোঁ যে কপিৰাইট হৈ যাব এইকাৰণে গাহৰি জিভা হয় কোনটো কি এইটো গাহৰি জিভা হয় কোনটো এইটো এইটো আৰু সিটো কাণ হয় গাহৰি কাণটো ন কাণ দুখন ন একদম ধুনীয়া মজাকে খাম মানে একো এৰিব নাই মানে মুঠতে জিভা তিভালৈকে কাই দিছে চব মানে বঢ়িয়াকে 1 জানুৱাৰী মানে সেইটোৱে এইপিনি ধুনীয়াকৈ ফুৰিছে আৰু নেমু চেপি দিম এতিয়া কি চালাড বনাইছ ভাই গাজৰ দি চালাড বনাইছ নেকি চালাড বনাইছো একদম খানা বঢ়িয়া হ'ব লাগিব ৱাও ধুনীয়াকৈ মিলাই দিয়া এইপিনে চালাড সকলো মিক্স আছে আৰু ন ভাই হৈ গ'ল নি কৰিকা হৈ গ'ল ফৰেষ্টিক ৰেডি হৈ গ'ল ৰেডি এতিয়া মিলাব বাকী আছে বা মিক্স মাৰিবি এতিয়া মিক্স মাৰিম তাৰপাছত খাব আগে আৰু দবাকে আমাৰ ফাইনেলি ষ্টেটাছ ৰেডি হৈ গৈছে আৰু দেই গাইজ 2টা বজাত ষ্টেটাছ ৰেডি হৈ গৈছে আমাৰ এতিয়া মিহলিয়াব বাকী আছে নেমু চেপি দিছো তামামকে নেমু চেপি দিছো ধুনীয়া নেমু মেইন আৰু জানোই আৰু গাহৰি মাংস হ'লে নেমু মেইন নিমখ জলকীয়া ধনিয়া পুৰা মিলাই দিছো মিলাই দিয়া মজা আপোনালোকে কমেণ্ট কৰি কওক তো সেয়া গাইছ আপোনালোকে চাওক এইপিনে ফৰেষ্টিক লোকেল ষ্টাইলত বনোৱা গাহৰি মাংস লগত আছে লোকেল সাজ আমাৰ মিচিং মানুহৰ ট্ৰেডিশ্যনেল ড্ৰিংকছ এয়াই চলে আমাৰ গাঁৱত আৰু লগতে এইপিনে কি এইপিনে চাব পাৰি পিচ ষ্টিক লোকেল পিচ মাছটোৰ নাম কি আছিলে ৰৌ মাছ বাট মাছ ৰৌ মাছ আৰু বাট মাছ সেয়াই গাইছ আপোনালোকে আগলৈ চাই থাকক ভিডিঅ'টো স্নেক খাম এতিয়া তাৰপিছত আমি ডিনাৰ কৰিম মানে পাছত ভাত খাম আৰু দেই গাইছ চাই থাকক দাদা কেনেকুৱা ভালে মজা বঢ়িয়া লাগিছে একদম
হাই অঁ ভাই আমি নতুন বছৰ উপলৈকে অলপ অঁ পাৰ্টিটো কৰিছোঁ আৰু অঁ ঠিকে আছে এইপিনি আমাৰ বাপ লোকেল সাঁচৰ লগত ন গাহৰি মাংস এইপিনি মামা আজি আমাৰ নতুন বছৰ বুলি অকণমান আৰু ন ধেমালি আৰু হাই আমি পাৰ্টি খাই আছো চবে অঁ আমি তো পিচ খাই আছো খোৱা এইপিনি ভাই মজা কি খাই আছো এতিয়া গাহৰি মাংস গাহৰি মাংস আৰু মাছ এইপিনি আমি খাই আছো একদম ট্ৰেডিশ্যনেল খানা দেই অঁ মিচিঙৰ একদম লোকেল ফেভাৰিট ফেভৰেট আৰু সকলোকে নতুন বছৰ শুভেচ্ছা থাকিল অঁ ভাতে মানে হেৰিটো মানে ভাল দিন আহক আহক চবৰে মানে ভাল হেৰি হওক চবকে শুভেচ্ছা জনাইছো এনেকে থাকক অঁ 24 চনটো যেনেকে গ'ল 25 চনটো ভালকে যাব লাগে অঁ এনেকে আকৌ লগ পাম চবকে নতুন বছৰ শুভেচ্ছা এইপিনে দাদা খাই আছো খাই আছ একদম ভাল লাগিছে আজি মজা ন এইপিনে বাবি মামাজি হেপী নিউ ইয়েৰ অঁ হেপী নিউ ইয়েৰ এইপিনে মামা হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ নতুন বছৰ বুলি ন আমাৰ দাদাই পলাই গ'ল কেমেৰা মুখৰ পৰা এইপিনে আমাৰ বৰ্তা হেপী নিউ ইয়েৰ আজি আমি পাৰ্টি খাইছো একেলগে মাছ মাংস একেলগে চোলাই মদ চব খাইছো লোকেল আমি লোকেল চোলাই লোকেল গাহৰি মাছ মাংস এইটো কি পানী এই পানী খাই আছে ভাবি কি খাই আছ পৰিষ্টিক বাহ চাওঁ এবাৰ দেখাই দিয়া ডাঙৰ পিচ বাহ, এবাৰ দেখাই দিয়া ৰাইজক খাই দিয়া এবাৰ ভাই নেমু চেপি লৈছো লাষ্টত এবাৰ দেখাই দিয়া কেমেৰা আগত দেখাই দিয়া পিচটো মজা মজা হেল্ল' গাইজ আজি আমাৰ ৰাতিৰ পৰিৱেশ হৈ গ'ল প্ৰিয় হৈ গ'ল মানে বহুত দেৰি হৈ গ'ল আমাৰ পাৰ্টিটো যিটো নেকি নাচোঁতে সিটো চবেই কৰি থাকোঁতে মানে অকণমান দেৰি হৈ গ'ল তো সেইকাৰণে আমি লাঞ্চ কৰিম বুলি ভাবিছিলোঁ কিন্তু অৱশেষত গৈ ডিনাৰ হৈ গ'ল আমাৰ যিটো নেকি এটা ৰাতি 6টা বাজিব হৈ গ'লগৈ মানে এনেকুৱা ৰাতি হৈ গ'ল আমাৰ পৰিৱেশটো তো সেইকাৰণে আপোনালোকক ভালদৰে দেখাব নোৱাৰিছোঁ হ'লেও অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ দিনৰ ভাগতে আমি ভাত খাম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ বহুত দেৰি হৈ গ'ল আমাৰ পাৰ্টি কৰাটো তো সেয়া এতিয়া ৰাইজে বহিছে এতিয়া তো এতিয়া ডিনাৰ খোৱা হ'বগৈ আৰু তো সেয়া আপোনালোকক অকণমান দেখাইছোঁ সকলো ৰাইজে বহিছে এতিয়া ডিনাৰ খাব সেয়াই ৰাতি হৈ গ'ল আমাৰ যিটো নেকি ডিনাৰ খোৱা হৈ গৈছে এতিয়া লাইটিং পোহৰ নাই আমাৰ ওচৰত এইকাৰণে অকণমান মোবাইল লাইটেদি কাম চলাব লগা হৈছে তো সেয়াই গাইছ আজি যিটো নেকি 1 জানুৱাৰী সকলোৱে আঠাই মিলি এনেকৈ ধেমালি কৰিলোঁ